হাই হেল্ল' এণ্ড নমস্কাৰ গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল নয়ন ব্লগত আপোনালোকক আকৌ এবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ তো নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজত আকৌ আজিৰ কাৰণটো কি গম পায়নে বাৰু আজি মানে আমাৰ ঘৰত মাংস আনিছে মায়ে মোক কোৱা নাই মাংস আনিছোঁ বুলি এতিয়া বনাব লৈছে এতিয়া যাওঁ মাৰ ওচৰত আমি আৰু সৰু ল'ৰাবোৰ জানি থাকোঁ খুচৰি ফুৰোঁ তো চাওঁগৈ বলক चलो भाई देखो अब मैं क्या करता हूँ মা কি বনাইছে মাংস কি মাংস এয়া অঁ ব্ৰইলাৰ ভিডিঅ' বনাই আছোঁ আকৌ ইউটিউবত দিবলৈ বহুত ধুনীয়া মাংস এয়া কিমান আনিছে আধা কেজি বিলাহী কেইটা লৈছে পিঁয়াজ ভিডিঅ' নবনাবা একো নহয় ধনিয়া লৈছোঁ আলু গুটি লৈছোঁ অঁ এইটো মই এই এনেকৈ কাঢ়ি দিম এতিয়া মাংসটো ঢালি দিলোঁ নে উতলি আছে লগালগ কাঢ়ি দিব কাঢ়ি নিদিওঁ এই জুইৰ পৰা নমাই দিম নহ'লে কেৰাহীটো পাতি থৈ দিম অঁ অঁ এইটো এতিয়া মই মাংসটো এইটো নমাই দিলোঁ তো দেখিছে কি ধুনীয়াকৈ বনাইছে আমাৰ মায়ে চাই থাকক দেখুৱাই থাকিম মোৰ বাৰু অকণমান জ্বৰ হৈ আছে কাহ আহি থাকে মাজে মাজে সেইটো ইগন'ৰ কৰিব তো এনেধৰ বইল কৰি দিলে কেনেকুৱা হৈ জানিছে এতিয়া যিটো বীজাণু আছে ন এইটো ব্ৰইলাৰ মাংস গোটেইকেইটা মেডিচিন বহুত দিয়া থাকে অঁ সেইকাৰণে মানে এইটো বইল কৰি খাব লাগে অঁ এনেকৈ বইল কৰি মানে এইটো মাংসটো আমি এতিয়া কেঁচাকৈ ঠাণ্ডা পানীয়ে ধোৱাতকৈ মানে বইল কৰি খালে মানে বস্তুটো ভাল হয় মানে অঁ মেডিচিন বেয়া কিবা কিবি আছে নহয় এতিয়া মই মাংসটো এটা কাঢ়ি দিম হয় নাই অঁ পানী ৰঙে বদলি গ'ল মাংসটো এতিয়া এনেকুৱা হাফ বইল হৈ যোৱা নিচিনা হ'ব হয় নাই এতিয়া উতলা গৰম পানী যে হাতেৰে চুব নোৱাৰি নাই এয়া মাংস কাঢ়ি ল'লোঁ এয়া এতিয়া তেল দিম কেৰাহী পকি গ'ল এয়া তেল দিছে মায়ে বেছি দিব নালাগে অকণমান তেল দিলেই হৈ যায় বৰ অধিক তেল দিলে খাবলৈ বেয়া লাগে মাংস অনুসৰি আপোনালোকে তেল দিব আমাৰ মায়ে আধা কেজি আনিছে তো ইমানটো তেল দিছোঁ আৰু বেছি নিদিওঁ তেল মানে তুমি নতুনকৈ ব্লগ খুলিবলৈ শিকিছা আৰু মোকো মানে আজি প্ৰথম ভিডিঅ'তে উলিয়াই দিব খুজিছা নেকি একো নহয় হৈ যায় আৰু চলি যায় লাজ লাগে মোৰ ভিডিঅ'ত একো নহয় কত মানুহে ডাঙৰ ডাঙৰ ইউটিউবাৰ ফক নাই দেখা নি আপুনি এয়া বিলাহী এয়া পিঁয়াজ এয়া আদা নহৰু তিনিটাহে সেইকাৰণে আলু এটা দিছোঁ এটা আলু ইমানখিনি ওলাইছে অঁ এটা আলুৱে এয়া তেজপাত এয়া মছলা আগতে আনি থোৱা মছলা হয় এয়া মুখকেইটা কাটি থোৱা আছে এয়া বিলাহী 3টা লৈছোঁ পিঁয়াজ 3টা এয়া মাংস আধা কেজি এয়া ধনিয়া 10 টকা 3 মুঠি আনিছোঁ একদম লোকেল ধনিয়া হয় এইটো গাঁৱৰ বেপাৰীৰ পৰা আনিছোঁ ইয়াত তেজপাত লৈছোঁ এইটো আদা ৰচোন এয়া আলু এয়া তেল পকিলে মানে মই এয়া মাংসটো কেনেকৈ দিম তুমি চাই থাকা তো গাইছ মই তেল এই মছলাটো কেনেকৈ ল'ম তুমি চাই ল'বা মই খবৰ লৈছিলোঁ বা অকণমান মই পানী দিম গাইছ এতিয়া তেল পকি হৈ লওক তাৰপিছত আপোনাক দেখুৱাই আছোঁ ইয়াত কেৰাহীত তেল পকি গ'লে আৰু এতিয়া পিঁয়াজ দিম চাই মনত ৰাখি ল'বা অঁ তেতিয়াহে ভালকৈ মাংস হ'ব সোৱাদ অঁ এই কেঁচা পিঁয়াজ কেইডোখৰমান আমি মাংস দি দিছোঁ সেইটো সোৱাদৰ কাৰণে এইটো দিছোঁ মোৰ কেমেৰা যাব তেল পৰিলে ৰচুন আদা অকণমান দি দিছোঁ অকণমান পাছত দিম ইয়াত তেজপাত কেইখিলা দি দিছোঁ এয়া আদা ৰচুন পিঁয়াজ তেজপাত এয়া তেলত দিছোঁ ইয়াত তেলটো পকাৰ পাছত দিছোঁ নে পিঁয়াজটো এইটো অকণমান ৰঙচুৱা নিচিনা হ'ব লাগিব অকণমান ৰঙচুৱা নিচিনা হৈছে নাই হৈছে
এই মছলাখিনি পানীত যে গুলি লৈছিলোঁ অঁ সেয়া এতিয়া ইয়াত দি দিম এক্সট্ৰা দিম দি দিম বেছিকৈ নাই দিয়া মছলা বেছিকৈ খালে পেটৰ গেছৰ প্ৰব্লেম হয় সেইকাৰণে বেছিকৈ মছলা নাই দিয়া মই মানে তোমালোকক ভালকৈ বনাই খুৱাওঁ দেখি তাৰমানে তুমি ভিডিঅ'টো দেখুৱাই দিবা যে মায়ে আমাৰ টেষ্টিকৈ বনায় অঁ আপোনাৰ হাতত যাদু আছে হালধি দি দিলোঁ অকণমান হালধি কিমান দিলে হালধি অকণমান দিছোঁ আৰু মাংস অনুসৰিয়ে ৰান্ধনি মানুহে জানেচোন কিমান কণ দিব লাগে অঁ নিমখ চুকা নহ'ব মই চব তেলতে দিছোঁ নহয় মই ধুনীয়া জোখত দি দিছোঁ তো গাইজ চাই থাকক বিশেষকৈ মোৰ নিচিনা ল'ৰাবোৰক বা ছোৱালীবোৰক কৈছোঁ সিহঁতি যদি বনাব নাজানে তো মোৰ ব্লগটো চাই অকণমান শিকিব পাৰিব মইতো আজিলৈকে বনাই পোৱা নাই মায়ে ইমান ধুনীয়াকৈ বনাই দিয়ে মোৰ বনাৰ দৰকাৰাই নাই আৰু চাই থাকক ময়ো আজি শিকি আছোঁ মানে এৰিছেনে মছলা সেই পানীটো আছিলে নাই অঁ ইয়াত ধুনীয়াকৈ হৈ গ'ল নাই অঁ সেইকাৰণে বস্তুটো ইয়াত অঁ মানে পানী সেইটো এইটো তেলতে গুচি গ'ল এতিয়া মই মাংসটো দিব পৰা হৈ গ'লো এতিয়া মাংস দি দিব মাংস ঢালি দিম এতিয়া তেজপাতটো সদায় তেলত দিব লাগে মানে তেতিয়া সোৱাদটো বেছি আহে মানে খাই ভাল লাগে কিছুমানে বা মাংসটো হৈ যোৱাৰ পাছত হৈ দিয়া মুহূৰ্তত দিয়ে তেজপাত মই তেলতে দিওঁ সেইকাৰণে ইমান সোৱাদ লাগে আকৌ এতিয়া অলপ সিজি ল'ব দিম তাৰপিছত আলুটো দিম আলুটো অলপ পাছত দিম এতিয়া অলপ ঢাকনা লগাই দিম অঁ আৰু এতিয়া আদা ৰচুন অকণ খাইছোঁ পাছত দিম অঁ ধনিয়া লগত দিম এতিয়া অকণমান ঢাকি দিব ঢাকি দিম ৰখাই দিওঁ ন গাইজ এয়া উলিয়াব সময় হৈ গৈছে মানে মায়ে আগত এবাৰ উলিয়ালে আলু দি দিলে মই আহিবলৈ থাকিয়ে গ'ল মই পাহৰি থাকিলোঁ মই ককা ওচৰ গৈছিলোঁ জুই জ্বলাই দিবলৈ তো এয়া ওচৰত আলু দি দিলে মায়ে এয়া অকণমান আলু দি লৰাই অকণমান ঢাকি দিছে গেছৰ ফ্লেমটো আপুনি হাইয়ে থ'ব এতিয়া অকণমান কমাই দিম এতিয়া অকণমান কমাই দিব বোলে এতিয়া অলপ গাপত সিজি লওক অলপমান সিজি ল'ব কৈছে তাৰপিছত বিলাহী দিব আৰু এয়া ধনিয়া দিব এয়া বিলাহী দি দিব তাৰপিছত আপোনাক দেখুৱাই আছোঁ বিলাহী দি দিম এয়া বিলাহী দিছে মায়ে মাংসত আলুটো সিজি যোৱাৰ পিছত মায়ে বিলাহী দি দিছে এয়া বিলাহী দিয়াৰ পিছত অকণমান লৰাই দিছে তাৰপিছত বিলাহী লাহেকৈ অকণমান সিজা তো গাইজ তো মায়ে বনাই হৈ গ'ল বোলে মানে এতিয়া গেছত থৈ দিছে মোক কৈছে টেষ্টিং কৰি চোৱা কেনেকুৱা হৈছে তো খাই চাওঁ ব'লক তো এয়া মোক উলিয়াই দিছে আপোনাৰ মাংস আলুহে দেখি পাইছে নি মাংস দেখিছে নি লাইটৰ পোহৰলৈ নি দিছে এয়া মাংস মই খাই চাওঁ এতিয়া তো গাইজ মই এতিয়া পিছ খাই চাম বা বেয়া গৰম তো গাইজ গাইজ মজাও লাগিছে আৰু গৰমো বাম্পাৰ গৰম আকৌ পিছ খাই লওঁ এয়া তো গাইজ টেষ্টিং কৰিবলৈ দিছে তো জোলকণো এৰাত নাই চব খাম খাই যাওঁ বেয়া মজা লাগিছে মস্তি হৈছে গাইজ
খাই চাব এনেকৈ বনাই মজা লাগিছে একদম ভাত খোৱা সময়ত দেখুৱাই আছোঁ আপোনালোকক এয়া ভাত আৰু মাংস বাতিত বাঢ়ি দিলে ভাত আৰু মাংস বাতিত বাঢ়ি দিলে তো এতিয়া খাম আমি ভিডিঅ'টো এনেকুৱা লাগিলে কমেণ্ট কৰি জনাব তো গাইছ মাংসটো খাইতো বহুত ভাল লাগিলে ভাতৰ এসাঁজ ধুনীয়াকৈ খালোঁ একদম পেট চেট ভৰি গ'ল খাই পেলানি ভিডিঅ'টো আজিলৈ ইমানেই আছিলে ভাল লাগিলে যদি ভিডিঅ'টো লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি দিব ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব বাই বাই আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে